পৃথিৱীৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিটোৱে হ'ল ষ্টেচু অফ ইউনিটি। ষ্টেচু অফ ইউনিটি ক'ত অৱস্থিত, কোনে নিৰ্মাণ কৰিছিলে, কিয় নিৰ্মাণ কৰিছিলে, কাৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰিছিলে, এই বিষয়ে অলপ জানো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আমাৰ ভাৰতৰ গৌৰৱ ষ্টেচু অফ ইউনিটি গুজৰাটৰ নৰ্মদা নদীৰ পাৰত নিৰ্মাণ কৰিছে। ষ্টেচু অফ ইউনিটি ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন নেতাৰ প্ৰতিমূৰ্তি। তেখেতৰ নাম হ'ল চৰ্দাৰ বল্লভভাই পেটেল। তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এই ষ্টেচু অফ ইউনিটি নিৰ্মাণ কৰে। ভাৰতীয় স্বাধীনতা আন্দোলনত বল্লভভাই পেটেলৰ ভূমিকা আছিল অতুলনীয়। আৰু বল্লভভাই পেটেল প্ৰথম গৃহমন্ত্ৰী আৰু উপ প্ৰধানমন্ত্ৰীও আছিল। চৰ্দাৰ বল্লভভাই পেটেলে 1928 চনৰ পৰা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু শেষ পৰ্যন্ত আন্দোলন কৰি স্বাধীনতা লাভ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীৰ পিছতে বল্লভভাই পেটেলৰ নাম লোৱা হয় আৰু গান্ধীজীয়ে চৰ্দাৰ উপাধিটো বল্লভভাই পেটেলক প্ৰদান কৰে। চৰ্দাৰ বল্লভভাই পেটেলক আৰু অন্য এটা নামেৰেও জনা যায়। তেওঁৰ নামটো হৈছে লৌহ মানৱ। ষ্টেচু অফ ইউনিটিৰ উচ্চতা হৈছে 182 মিটাৰ। ইয়াক বনাবলৈ খৰচ হৈছিল 2,990 কোটি টকা। 3,400 জন শ্ৰমিকে 42 মাহ সময় লাগিলে ৰড, ষ্টীল আৰু কংক্ৰিটে ইয়াক নিৰ্মাণ কৰিছে। ষ্টেচু অফ ইউনিটি নিৰ্মাণ কৰা কোম্পানীটো হ'ল চৰ্দাৰ সৰোবৰ নৰ্মদা নিগম লিমিটেড আৰু লাঞ্চ এণ্ড টৰ্বো। চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিৱস হৈছে 31 অক্টোবৰ। তেওঁৰ জন্মদিৱসটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। সেইকাৰণে ইয়াৰ নাম ষ্টেচু অফ ইউনিটি ৰখা হ'ল। ষ্টেচু অফ ইউনিটি 2018 চনৰ 31 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উদ্বোধন কৰে। ষ্টেচু অফ ইউনিটিৰ বিষয়ে ইমানেই। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব।